বিটিআৰ আৰু বিটিচিৰ বাবে আজি দিনটো এটা গৌৰৱময় দিন। আমাৰ বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম MCLA সকল ভাড়া ঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, UG ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। চাওক, আমি অসমত যোৱা 3.5 বছৰত এটা নতুন পৰিৱেশ নিৰ্মাণ কৰাত সক্ষম হ'লোঁ, যিটো আগত কোনেও কল্পনা কৰা নাছিল। এতিয়া যিখিনি আমি কাম কৰিলোঁ, বিটিআৰতে হওক, অসম চৰকাৰতে হওক, এই কামখিনিক যদি আৰু কেইটামান বছৰ এই ধৰণে লৈ যাব পৰা যায়, তেতিয়াহ'লে আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্য হ'ব। শৈক্ষিক কাঠামো বনিছে, কলেজ বনিছে, কিন্তু কলেজ এখন হোৱাৰ লগে লগে তাক প্ৰকৃত মহাবিদ্যালয়লৈ ৰূপান্তৰ কৰিবৰ বাবে আৰু 5টা বছৰ লাগে। মেডিকেল কলেজ হৈছে, তাক গ্ৰ' কৰোঁতে আৰু 5 বছৰ লাগে। এই ধৰণে আমি কামবিলাকৰ গছ জুপি আমি ৰুইছোঁ, কিন্তু তাক ডাঙৰ দীঘল কৰিব লাগিব। আৰু যদি আৰু 5টা বছৰ অসমে এনেকৈ এটা শান্তিৰ পৰিৱেশ পায়, অসম ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব। চাওক, ইয়াতে কোকৰাঝাৰৰ বা বিটিআৰৰ ইএম MCLA সকল থাকিব। অলপ আগলৈ গৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ স্থায়ী কেম্পাছ নিৰ্মাণৰ কামো লাহে লাহে আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে কোকৰাঝাৰ বা বিটিআৰৰ আটাইবোৰ অঞ্চলে বিকাশৰ গতিৰ লগে লগে ধুনীয়া হৈ গৈ আছে আৰু গৈ থাকিব। UPPL আমাৰ NDA সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ, সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাটো আছে। খালি বিটিচি বা বিটিআৰৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব। কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি থাকিম।